হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আপোনালোকক পুনৰবাৰ মই মোৰ এটা নতুন ভ্লগলৈ স্বাগতম জনাইছোঁ। আপোনালোকৰ ফালে বতৰ কেনেকুৱা জনাবচোন। আজি আমাৰ ফালে ৰ'দ ইমান দিয়া নাই, কিন্তু বতাহ পূৰা দি আছে। তাকে এনেই বাহিৰত বতাহ খাই বহি আছোঁ আৰু কিনো কৰিম। আজি ভাবিছোঁ মই ইমান বতাহ দিছে। আজি ভাবিছোঁ মই দহি চাদৰ এখনত দহি কৰিবলগীয়া আছে, তাকে কৰিম ভাবিছোঁ। আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ কেনেকৈ দহিটো মই বনাওঁ। তেন্তে ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ, চাই থাকিব শেষলৈ। আৰু কি দেখাব পাৰোঁ নাজানো, চাই থাকিব শেষলৈ। এতিয়া বেজীটোৰে একেবাৰে তল ছাইডত, একেবাৰে তল ছাইডতো নহয়, এটা জোখৰ ছাইডত নিজে চাই মেলি ল'ব। সেনেকৈ বেজীটো সুমুৱাই যেটা যায়, যদি এটা দিয়ে তেন্তে লুমলুমিটো তাত একেবাৰে লাগি ধৰিব, আৰু যদি অকণমান দুটা তিনিটা দিয়ে তেন্তে অলপ ওলমি থাকিব। সেইকাৰণে মই 3টা দিম। তেতিয়া জোখৰ হৈ যায়, জোখত ভাল লাগে দেখিবলৈ। তেনেদৰে 3টা গাঁঠি দিয়াৰ পাছত সূতাখিনি ধুনীয়াকৈ মিলাই লৈ মেলি তাৰ মাজত এনেদৰে দি দিব। তাৰপাছত 2টা বা 3টা গাঁঠি আকৌ তাত দি দিব, যাতে আকৌ খোল খাই নাযায়, ৰছীডাল ঢিলা নহয়। যাতে ঢিলা হ'লে ওলাইও যাব পাৰে। সেইকাৰণে মই 3টামান দি দিছোঁ গাঁঠি, তেতিয়া টাইট হৈ যায়। যেতিয়ালৈকে টাইট হ'ব গাঁঠি দি দিব। তাৰপাছত আকৌ এনেকৈ সূতাখিনি উল্টাই লৈ মেলি মেৰিয়াই জোখৰ কৰি উল্টাই লৈ মেৰিয়াই মেলি বেজীটো যিডাল সূতাত লাগি আছে সেই সূতাডালে আকৌ এনেকৈ তলেদি ভৰাই গাঁঠি দি দিব। তাতো গাঁঠি 2-3টামান দি দিব। যেতিয়া টাইট হ'ব গম পাবই টাইট হ'লে। সেনেদৰে 3টামান গাঁঠি দি দিব। ময়ো 3টাই দিছোঁ। এনেদৰে 3টা গাঁঠি দি দিব। চাব যাতে ঢিলা নহয়, টাইট হোৱালৈকে দি দিব। 3টা-4টা যেইটা পাৰে গাঁঠি সিমান দি দিব। তাৰপাছত বেজীটো সেই ওপৰৰ মাজৰ তললৈ ভৰাই মেলি টানি দিব। তেতিয়া টাইট হৈ যাব গাঁঠিটো। সেনেদৰে 2বাৰমান কৰি দিব, 2-3বাৰমান। তেনেদৰে ভৰাই দিব। সেনেদৰে হোৱাৰ পাছত তাৰপিছত ৰছীডাল কাটি দিব। কাটি মেলি জোখত কাটি দিয়াৰ পাছত সেয়া হৈয়ে যাব। আৰু ময়ো ইমান ভালকৈ নাজানো, ইউটিউবত চায়েই শিকিছিলোঁ। জাষ্ট এবাৰ চাইছোঁ, তাৰপাছত বনাইছোঁ। এতিয়ালৈকে মই নিজৰ চাদৰ কেইবাখনো কৰিলোঁ। সেয়াই আৰু, তাকে ভাবিলোঁ আপোনালোককো দেখাওঁ। কেনেকুৱা পালে জনাব ভিডিঅ'টো। ইমান ভাল হোৱা নাই চাগে, তথাপিও কৰি দেখালোঁ আৰু আপোনালোকক। সেয়াই আৰু। আমাৰ ঘৰত এটা বস্তু আছে, ভাবিছোঁ আপোনালোককো দেখাওঁ। কি হাতী দাঁত। আচলি হাতী দাঁত নহয়, কিন্তু বেছিভাগ মানুহ আহিলে সোধেই, দেখিলে সোধেই কি হয়, আচলি নেকি সেনেকৈ সোধে। কিন্তু আপোনালোককো ভাবিছোঁ যদি দেখাওঁ, তেন্তে চাই লওক ভিডিঅ'টো। এই দুটা হ'ল আচলিটো নহয়েই, বাঁহ নে কাঠেৰে কিবাৰে বনোৱা আছিল। দেখিবলৈ কিন্তু ছেম টু ছেম হাতী দাঁতৰ গোটেই লাগে। সেইকাৰণে মানুহবোৰে প্ৰায় সোধেই আচলি নেকি সেনেদৰে। কোনেনো এনেকৈ এনেদৰে সজাই ৰাখিব নহয় জানো। তাকে ভাবিলোঁ আপোনালোকৰ লগতো আপোনালোককো দেখাওঁ। সেয়াই আৰু। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে, আৰু যদি ভাল পালে তেন্তে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব, আৰু কমেণ্ট কৰি জনাব কেনেকুৱা লাগিলে। তেন্তে আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। বাই বাই।